নমস্কাৰ মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ মই বিপাঞ্চিয়ে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ ভালনে? সকলোলৈকে 31 জানুৱাৰী অৰ্থাৎ মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আহোমসকলৰ পূৰ্বপুৰুষসকলক সুঁৱৰি এই দিৱসটি পতা হয়। এই দিৱসটোৰ তাৎপৰ্য বহুত আছে নহয় জানো? আপোনালোকে কিদৰে পালন কৰিছে? আজি মই ৰাতিপুৱা অৰ্থাৎ প্ৰায় 10:30 বজাতে আমাৰ পিছফালৰ গাঁওখনত ভাগৱত পাঠ হৈ আছে, তালৈ গ'লোঁ। আজি অন্তিম দিনা আছিলে, তাত সেৱা কৰিলোঁ। আৰু ভাগৱতখন কেনেকৈ ভগৱানৰ শ্ৰীচৰণত থাপনাত ধুনীয়াকৈ যেতিয়া সকলোবিলাক হৈ যায়, একেবাৰে শেষত যে ভাগৱতখন গৈ ভগৱানৰ শ্ৰীচৰণত থাপনাত অৰ্পণ কৰে, সিমানখিনিলৈকে দেখিলোঁ। বহুত বেছি ভাল লাগিলে। আৰু পৰিয়ালৰ মংগলাৰ্থে মা, দেউতা, বা আৰু আমাৰ গোটেই পৰিয়ালটোৰ মংগলাৰ্থে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিলোঁ যে তুমি আমাক ইমান ভালকৈ থাকিবলৈ দিছা, তাৰ কাৰণে অশেষ ধন্যবাদ। তোমালোকেও য'তে থাকা শান্তিত থাকা আৰু আমাকো যাতে আশীৰ্বাদ কৰিবা, আমিও যাতে জীৱনটো দুপতে উন্নতি কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনালোঁ। আৰু আপোনালোকৰো ভাল হওক। আৰু এনেকুৱা আধ্যাত্মিক স্থানবোৰলৈ গ'লে মনৰ যি মনত যে বেয়া ভাৱ কিবা বেয়া এটা লাগি থাকিলেও কিন্তু মনৰ সেই দুখ বেদনা সকলোবিলাক আঁতৰ হৈ যায়। ইমান ভাল লাগিলে গৈ, সঁচাকৈ বহুত বেছি ভাল লাগিলে। মই আজি আপোনালোকৰ মাজত মই এতিয়া অন্তিম দিনাখন গ'লোঁ, কি দেখিলোঁ মই তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। Okay.